নিজে কান্দি কান্দি আনকো কন্দুৱালে অভিনেত্ৰী চুমকি কছাৰীয়ে। বন্ধু বান্ধৱীসকল, NDTVৰ এটা সাক্ষাৎকাৰৰ আমন্ত্ৰণীয় অতিথি আছিল বিদুৰ ভাইৰ টীমটো। আৰু সেই সাক্ষাৎকাৰত কান্দি উঠিল আমাৰ জনপ্ৰিয় অভিনেত্ৰী চুমকি কছাৰী। বন্ধু বান্ধৱীসকল, চুমকি কছাৰী কিয় সাক্ষাৎকাৰটোত কান্দিব লগা হ'ল আপোনালোকে ভিডিঅ'টো চাই লওক। মই আপোনালোকলৈ সেই ভিডিঅ'টো লৈ আনিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, নিশ্চয় গম পাব। তেতিয়া ব'লকচোন। নাম আছিলে আগতে চিনি পাইছিলে ড্ৰাইভাৰ জীয়েক বুলি। ঠিক আছে, মোৰ পাপাই গাড়ী চলাইছিলে, বাছ চলাইছিলে। তাৰপিছত সেই নামটো সলনি হ'ল, বাইলুঙৰ বাপেক হ'ল। আজি এতিয়া এই বিদুৰ ভাই চিনেমা নাই, যোৱা বছৰ দেউতা ঢুকাই গ'ল। কিন্তু নহয়, মানুহে পটককৈ কেতিয়াবা কিবা কৰি দিয়ে যে, কিন্তু আমি কিখিনি ভুগি আছোঁ সেইখিনি কেতিয়াও নাচায়, সেইটোৱে পটককৈ। বন্ধু বান্ধৱীসকল, তেওঁ সাক্ষাৎকাৰটোত কিয় কান্দিছিল নিশ্চয় আপোনালোকে গম পাইছে। বন্ধু বান্ধৱীসকল, চুমকি কছাৰীৰ দেউতাকৰ পৰিচয় আছিল ড্ৰাইভাৰ। কিন্তু চুমকি কছাৰীয়ে বেহাৰবাৰী আউটপোষ্টত ওলোৱাৰ পাছত তেওঁৰ নাম বিউটি বাইলুঙৰ দেউতাক হ'বলৈ ল'লে। আৰু তাৰ পাছৰে পৰা তেওঁৰ দেউতাকক ড্ৰাইভাৰ বুলি নামাতি বিউটি বাইলুঙৰ দেউতাক বুলি মাতিছিল। আৰু দেউতাক এতিয়া যিহেতু নাই, সেইবাবে কথাবোৰ মনত পৰাৰ বাবে কান্দি উঠিছিল। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।